হেল্ল' এভৰিৱান, উৰুকা যাবলৈ 2 দিন হ'ল। ভিডিঅ'টো আজিয়ে দিলোঁ খানা খোৱা, কাৰণ যিহেতু বিহুৰ দিন হয়, বিহুৰ বতৰ, সেইবাবে ঘৰতো ৰন্ধা বঢ়া কাম থাকে। তাৰপিছত আলহীও আহে যিহেতু। বাকীটো এয়া দেখিছে জাগাৰ চলি আছে পুৰা একেবাৰে খানাৰ। প্ৰত্যেক বছৰে মানে আমাৰ গাঁৱৰ চুবুৰীটোৰ লগ হৈ কিনে এনেকুৱা খানা এটা খোৱা হয়। সেইবাবে আমি লগে ভাগে মিলি এইখিনি কামখিনি কৰিলোঁ। যাতে এয়া দেখিছেনে বুঢ়া কান্দি কান্দি পিঁয়াজ কাটি আছোঁ। যাতে এয়া খানা জাগাৰ মাছ, এয়া ছাগলীৰ মাংস, তাৰপিছত এয়া মছলা বটি আছে খুৰাই, তাৰপিছত দালি বনাব, তাৰপিছত তৰকাৰী, এনেকুৱাই আৰু খানা। এয়া ৰান্ধি থকাজন আমাৰ নিজৰে খুৰা মোৰ। মাজতে জুবিন দাই গান লগাই এয়া টিকলি মাইনাকেইটাই নাছিলে এবাৰ। তাৰপিছত আমাৰ খুৰীমায়েও চাহো আনিলে, চবে একাপ একাপ খালে। তাৰপিছত এয়া আকৌ দালি ধুব আহিলোঁ, দালিকেইটা ধোৱা নাছিলে। তাৰপিছত এয়া মাংস বহাই দিলে। এজন মোৰে খুৰা, কাৰোবাক ৰন্ধা বঢ়া বা বিয়া বাহুত লাগিলে কণ্টেক্ট কৰিব পাৰে। মাংসও বেছিয়ে বাৰু, যিহেতু মানুহ আমাৰ প্ৰায় 150 মানে হয়। তাৰপিছত এনেকৈ বহাই দিলে আৰু মাংসখিনি। তাৰপিছত এয়া দালিখিনিও হৈয়ে গ'ল। তাৰপিছত এয়া মাংসত পিঁয়াজ দিছে। তাৰপিছত এয়া দেখিছেনে কি ধুনীয়া কালাৰ আহিছে। এয়া ল'ৰাগিলাই নাছিলে এইবাৰ। তাৰপিছত এয়া আঞ্জা পুৰা উতলি আছে, পানী দি দিলে। এয়া এইজনো খুৰাই হয়। তাৰপিছত এয়া সকলোৱে ৰখি আছে, আমিও বহি ৰখি আছোঁ আৰু কেতিয়া খানা হয়। তাৰপিছত এয়া খানা হৈয়ে গ'ল। এয়া ভাত, তাৰপিছত এয়া তৰকাৰী দিলে। তাৰপিছত সকলো ৰাইজ বহি গ'ল আৰু খানা খাবলৈ। এয়া মাংস বাতিবিলাক দি আছে, দেখিছেনে কিমান এটা ভাল লাগে এনেকৈ খালে। যিহেতু ভোগালী বিহু নামতেই, আৰু ভোগ নকৰিলে হ'ব জানো? সেইকাৰণে ভোগালী বিহুত মানে ঠিকছে খোৱা হয় আৰু। বাকী আজিলৈ আহিছোঁ তেন্তে, বাই বাই সকলোকে।